হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো মোৰ নাম সঞ্জীৱ কুমাৰ দাস। তো আজি আমি এটা নতুন ব্লগ বনাব গৈ আছোঁ। ব্লগ মানে এটা গুৱাহাটীৰ চবতকৈ ডাঙৰ ৱাইন শ্বপত গৈ আছোঁ। মই বহুত আগতে শুনিছোঁ চাগে, মই গম পোৱা নাছিলোঁ, মই আজি শুনিছোঁ। তো চাব কাৰণে পূৰা একদম উৎসাহিত। তো চাই আহোঁ, তাতে একো নিকিনো চাগে, কিন্তু এনেই চাই আহোঁ। আৰু মই লেতেৰা পেতেৰা হৈ আছোঁ, আপোনালোকে দেখিব পাৰিছে, গা পা ধোৱা নাই তেনেকেই দোকানৰ ঘৰৰ বাহিৰে বাহিৰে যাম। তো চাওঁ কি হয়, মল টাইপৰ বোলে ৱাইন শ্বপ আমাৰ গুৱাহাটীতো আছে। তাকে বলক চাই আহোঁ, আপোনালোকক চাই থাকক। একেলগে দেখাই আছোঁ কি কি ব্ৰেণ্ড পায়, কেনেকুৱা কেনেকুৱা বটলৰ ডিজাইনবোৰ চব দেখাম আপোনালোকক। তো ভিডিঅ'টো পূৰা একেলগে চাই লওক। আমি বৰ্তমান আহি পালোঁ গণেশগুৰি, এইপিনে মোৰ কলেজ। তো ফাইনেলি আমি আহি পালোঁ, বিচাৰি বহুত বিচাৰিছোঁ, তাৰপিছত পালোঁ। কিন্তু খ্ৰীষ্টান বস্তি অলপমান আগত ফুড ব্ৰিজ এখন আছে, তাৰ ওচৰতে আছে। ইয়াৰ পিছফালে আপোনালোকে দেখা পাইছে ডাল উইস্কি কোম্পানী। তো বলক ভিতৰত সোমাওঁ, চাওঁ কি কি পায়, ৱাইন বিয়েৰ ভডকা কি কি পায় চব চাওঁ বলক। তো আমাৰ ৰাহুলে বিয়েৰ লৈ আছে, তো ট্ৰাই কৰে বোলে প্ৰিয়। আৰু হেনিকেন 4টা হা, বটল 500 ml। তো এইবিলাক দেখা পাইছে গোটেই ৱাইনবোৰ, ৱাইন নেকি নাজানো, কিন্তু বহুত দাম এইবিলাকৰ। ধনী মানুহৰ কাম। এইবোৰ চাওক, বটলবোৰ কি ধুনীয়া ধুনীয়া। এইবোৰ গোটেই ভডকা। এইবোৰ অল্ড মংক। স্টাৰ্লিন ৰিজাৰ্ভ, বাকাৰ্ডি লেমন, বাকাৰ্ডি গোটেই বাকাৰ্ডি। কি ললি? ৰিঅ'ষ্ট্ৰম আৰু হেনিকেন 4টা। চাওক কি কি লৈছ। বিয়াৰে বিয়াৰ আছিল, মদাই হৈ গৈছ দিনে দিনে। তো এই কেইটামান বিয়াৰৰ বটল ল'লে। বলক আমি এতিয়া ওলাওঁ ইয়াৰ পৰা ধুনীয়াকৈ। জনি ৱাকাৰ। তো ইয়াতে ওপৰতো ষ্টেয়াৰ্ছ আছে, ওপৰ ফ্ল'ৰত। তো ইয়াত কি কি পাই চাওঁ হওক। ইয়াতে মেইন বস্তুবোৰ আছে। মেইন বস্তুবোৰ ইয়াতে, দামবোৰ চাওঁ। 6,300, 5,500, 1,500। মানে ইয়াতে গোটেই দামী মালবোৰ ইয়াতে আছে। মাল মানে মহৎবোৰ। চাওক কি লাগে আপোনাক, কি লাগে কি। মদ ইয়াতে চাক একদম। কি খাব মানে আপুনি, কি খাব বিচাৰে কি সেইটো কওক। সেইটো তলৰ পৰা নাজানো, মানে দৃশ্যটো এনেকুৱা। চব ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ সজাই দিছে। গোটেই মদৰ দোকান একদম শেষ কৰিব পৰা নাই মদ চাই ইমান মদ আছে। তো বলক যাম গৈছোঁ আমি। ইয়াতে গোটেই মদৰ দোকান, মানে গোটেই মদ হৈ আছে। আমাৰ দেখা পাইছে মোৰ পিছফালে গোটেই মদ। ইয়াৰ পৰা এতিয়া ওলাওঁ। আমি বেছি কোনো লৈছে, বিয়েৰ কেইটামান লৈছে। গোটেই মানে দেখাব পৰা নাই, কাৰণ মানে বহুত আছে, আপোনালোকে শেষ কৰিব নোৱাৰে। আপোনালোকে আহক, ইয়াতে ভিজিট কৰক, আৰু যি ভাল লাগে এবাৰ লৈ যাওক। নিজৰ পচন্দ যি আছে, ব্ৰেণ্ড যি ইউজ কৰে।
তাৰ ওলালোঁ। আজি ভিডিঅ'টো এইখিনি আছিলে। তো এইটোৱে জনি ৱাকাৰ দ্য উইস্কি কোম্পেনী, এইটো তো এইটোৱে আছিলে দ্য উইস্কি কোম্পেনী। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু মোক গ্ৰ' কৰোঁতে হেল্প কৰক। মটিভেট কৰি থাকক, ডিমটিভেট হৈ যাওঁ মানুহটো যদি লাইক চাইক নাপাওঁ তেনেকুৱা। তো এইটোৱে আছিল আজি ভিডিঅ'টো, এইখিনিয়ে আছিল শেষ। তো আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব। দিয়ক ঠিক আছে, আজিলৈ সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।